Hello friend, welcome back to my YouTube channel. আজি আমি গৈ আছো গুৱাহাটীলৈ আৰু তাত কিবা এটা কামত গৈ আছো কিবা কলেজৰ কাম লৈ আৰু মোৰ লগত আছে এতিয়া ফাইজুল আৰু ইয়াত আছে জেৰুল 4-5 জন মান আৰু আছে একেলগতে সকলো যাম তাত গৈ আপোনালোকক দেখুৱাম এতিয়া আছো আমি হাৰমতি ট্ৰেইন ষ্টেচনত ষ্টেচনখন আপোনালোকক অলপ দেখুৱাম তো বলক আমি আজিৰ ভিডিওটো আৰম্ভ কৰো আমি এতিয়া ঘুমাই গৈ আছো ট্ৰেইন ষ্টেচনৰ ভিতৰত আৰু ইয়াত কাটিব লাগে টিকেট আৰু আমাৰ টিকেট আগতে কটা আছিল সেইকাৰণে ইয়াত কোনো কাম নাই এতিয়া ঘুমাই যাও ভিতৰত এটো হল প্লেটফৰ্ম ইয়াত এখন ট্ৰেইন ৰখি আছে এখন আমাৰ নহয় এটো গুৱাহাটী যাব চাগে হলো বেলেগ আমাৰটো আহিব 8:30 ত এতিয়া অলপ সময় অপেক্ষা কৰিব লাগিব আৰু ট্ৰেইন ষ্টেচনখন অলপ চাওক ইমান দেখা নাযায় আন্ধাৰ হৈ আছে লাইটবোৰ ইমান বেছি দেখা নাযায় আৰু ইয়াত আছে ফাইজুল আৰু হাই ফুৰকান ইয়াতে কিবা কিবি লৈ আছে আৰু ফাইনালি ট্ৰেইন আহি গ'ল আমাৰ এতিয়া ট্ৰেইনত উঠি যাও অলপ সময়ৰ পিছতে ট্ৰেইন এৰি দিব আমি একেলগতে 10 জন গৈ আছো গুৱাহাটী আৰু আমাৰ 5 জনৰ সিট একেলগতে পৰিছে আৰু আন 5 জনৰ বেলেগ ঠাইত পৰিছে আমি 5 জন ইয়াতে আছো সকলো ইয়াতে বহি আছে এয়া হাই দোস্ত আৰু এতিয়া ট্ৰেইন এৰি দিলে আমি গৈ আছো আৰু এতিয়া বিশেষ কাম নাই এতিয়া বহি অলপ সময় কথা পাতিম পিছত শুই এটা টোপনি মাৰিব লাগিব কাৰণ ট্ৰেইনত আৰু বেলেগ কাম নাই এয়া ট্ৰেইন গৈ আছে হেল্ল' ফ্ৰেণ্ড এতিয়া সময় হ'ল ৰাতি 2টা আৰু মোৰ লগত আছে এতিয়া আছাহাবুল আমি এতিয়া আহি ৰঙিয়া ট্ৰেইন ষ্টেচনত আহি পালো আৰু ইয়াতে কিবা কিবি খাই লও শুই এটা টোপনি মাৰিছিলো এতিয়া একদম শৰীৰ আমনি লাগি গ'ল এতিয়া অলপ উঠিলো আৰু ইয়াত দুটা বেটা নামিয়ে কফি মাৰি দিছে দুটা কফি ৰঙিয়া এটো ৰঙিয়া হয় পাতলা কফি মান ভাল নহয় হ'ব চলি যাব আজিৰ কাৰণে চলি যাব খাই লোৱা এ আমি এতিয়া কফি খাই আছো সকলো ইয়াতে আছে ইয়েস ৰঙিয়া ষ্টেচন না ৰঙিয়া ষ্টেচনত প্ৰায় আধা ঘণ্টা মান ৰখে ইয়াত অলপ ঘূৰি চাই লওঁ ক'ত কি আছে আৰু আমি আহি পাই গলো গুৱাহাটী পল্টন বজাৰ ট্ৰেইন ষ্টেচন এটো হল ট্ৰেইন ষ্টেচন চাওক প্লেটফৰ্মত কিমান ভিৰ লাগি আছে আৰু এতিয়া আমি অভাৰব্ৰিজ দি প্লেটফৰ্ম ক্ৰছ কৰি যাব লাগিব হিপাৰলৈ এয়া আমি উঠি আছো প্লেটফৰ্ম দি আৰু চাওক গুৱাহাটী ট্ৰেইন ষ্টেচনখন চাওক কিমান ধুনীয়া হয় ৰাতি সিমান ভালকৈ দেখা নাযায় আন্ধাৰ হৈ আছে আমি এতিয়া ওলাই আহিলো বাহিৰলৈ আৰু বাহিৰত চাওক কিমান ধুনীয়া লাগে গুৱাহাটী বুলি লিখা আছে ইয়াত পুৰা লাইটিং হৈ আছে বহুতে ভাল লাগিছে ঠাইখিনি আৰু এইফালে আছে এটা গাৰ্ডেন ষ্টেচনৰ সন্মুখত বহুত ভাল লাগিছে ঠাইখিনি আৰু ইয়াত পানী কিমান ওখ হৈ পানী উঠি আছে চাওক কিমান সুন্দৰ লাগিছে ঠাইখিনি পুৰা লাইট জিলিকি আছে আপোনালোকক ৰাতিপুৱা দেখুৱাম এইটো কেনেকুৱা লাগে হেল্ল' ফ্ৰেণ্ড আমি এতিয়া আহি পল্টন বজাৰত ৰুম লৈছো ৰুমত এতিয়া আমি উঠিছো ৰুমৰ বাহিৰৰ পৰা কিবা কিবি খাই আহিছো এতিয়া আমি শুই যাম আৰু মোৰ লগতে আছে ওবাইদুল্লাহ আৰু জেহৰুল আৰু ৰাজীবুল সকলো হৈ গ'ল মই এতিয়া শুই যাম আৰু ৰাতিপুৱা 8টা বজাত উঠিব লাগিব 8টা বজাত উঠি আমি যাম কাউন্সিলত তাৰ পৰা আমি কিবা এটা মাইগ্ৰেশ্যন চাৰ্টিফিকেট ওলাম তাত আমি যাম তাৰপিছত আমি ঘূৰিবলৈ যাম ক'ত যাওঁ আপোনালোকক দেখুৱাম তো এতিয়া শুই যাওঁ সকলো হৈ গ'ল তো বাই বাই গুড মৰ্ণিং ফ্ৰম গুৱাহাটী আমি এতিয়া ৰাতিপুৱা উঠিলো সকলো উঠি গ'ল এতিয়া আমি যাম বস্তু বাহিনী সকলো ৰেডি কৰি থলো আমি এতিয়া যাম বামুণী মৈদাম ইয়াত জহিৰুল উঠি গ'ল আৰু এইফালে আছে উবাই ৰেডি হৈ আছে এতিয়া আমি ওলাই যাম তো বলক আমাৰ লগত ফ্ৰেণ্ডছ ৰাতিপুৱাৰ গুৱাহাটী ট্ৰেইন ষ্টেচনৰ সন্মুখখিনি চাওক কিমান ধুনীয়া লাগে একদম পুৰা ঠাইখিনি চাফ চিকুণকৈ ৰখা আছে বহুতে ভাল লাগিছে ঠাইখিনি চাওক কিমান সুন্দৰ হয় আৰু এতিয়া আমি গৈ আছো বামুণী মৈদাম চাওক কিমান ভিৰ লাগি যায় কিমানে ভিৰ হয় মানে ৰাস্তা পাৰ হওঁতে বহুত সময় লাগি যায় চাওক কিমান ভিৰ আৰু আমি ফাইনেলি পাই গ'লো আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ অফিচ আৰু আমি এতিয়া সোমাই আছো চাওক আৰু আমি ভিতৰতে সোমাই প্ৰথমতে দেখিলো এখন গাৰ্ডেন অফিচৰ সন্মুখতে আছে গাৰ্ডেনখন আৰু ফুলবোৰ বহুত ভাল লাগিছে ধুনীয়া লাগিছে ঠাইখিনি বহুত ভাল লাগে চাওক আপোনালোকে এয়া
বহুত বিধৰ ফুল লগোৱা আছে ইয়াত, গছ-গছনি লগোৱা আছে। আৰু আমি ইয়াৰ পৰা অলপ কাম কৰি যামগৈ এতিয়া উমানন্দত যাম, আপোনালোকক দেখুৱাই থাকিম। উমানন্দত সকলোখিনি দেখুৱাম আপোনালোকক ক'ত কি কৰোঁ। হেল্ল' ফ্ৰেণ্ড, এতিয়া আমি আহিলোঁ গুৱাহাটী উজান বজাৰ আৰু ইয়াত আছে গুৱাহাটী উমানন্দ। ইয়াত চাব পাৰে, এইটো হ'ল গুৱাহাটী উমানন্দৰ মেইন গেট। এইটো এতিয়া আমি উমানন্দত যাম, আপোনালোকক দেখুৱাম, চাই থাকক ভিডিঅ'টো। গুৱাহাটী উমানন্দ ঘাটটো উজান বজাৰ হয় আৰু আমি এতিয়া উজান বজাৰ আহিছোঁ। আৰু ব্ৰহ্মপুত্ৰৰ পাৰত আপোনালোকক চাওক, ভিউ পইণ্ট চাওক, ৰাস্তাটো চাওক কিমান ধুনীয়া হয়। আৰু ইয়াৰ পৰাই আপোনালোকে চাব পাৰে উমানন্দ। সেই পাছফালে যিটো চাই আছে সেইটোৱে হ'ল উমানন্দ। আৰু আপোনালোকে সেইটো চাই আছে ৰূপৱে। আৰু উমানন্দৰ পাৰ হৈ যোৱাৰ এইটো এটা ৰাস্তা। আপোনালোকে নদীত যাব পাৰে, নহ'লে আপোনাৰ ৰূপৱেত যাব পাৰে। আমি আজি ৰূপৱে উঠাত সময় নহ'ব, সেইকাৰণে নাযাওঁ আজি। আৰু ব্ৰহ্মপুত্ৰৰ কাষতে আছে এখন পাৰ্ক। ইয়াত আপোনালোকে বহি ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে, কাৰণ ব্ৰহ্মপুত্ৰৰ নিচেই কাষতে এইখন। আৰু ইয়াত বহিব হ'লে কাটিব লাগিব টিকেট। 10 টকা দি টিকেট কাটি ল'লোঁ। এতিয়া ভিতৰত সোমাই গৈ আছোঁ, চাওক। ব্ৰহ্মপুত্ৰৰ একদম কাষতে, সেইকাৰণে বহুত ভাল লাগে ঠাইখিনি। চাওক, বহিবলৈ ইয়াত ঠাই আছে। ঠাইখিনি বহুত ভাল লাগিছে, নেচাৰেল হয়, গছ-গছনি লগোৱা আছে, চাহ আছে। মাজে মাজে এখন চকী দিয়া আছে, চকীত বহি আপোনালোকে সময় কটাব পাৰে। চাওক কিমান ধুনীয়া হয়। এতিয়া আমি ব্ৰহ্মপুত্ৰৰ পাৰত আছোঁ। এয়া চাওক আপোনালোকে, ঠাইখিনি বহুত ভাল লাগিছে, নদীৰ কাষত। এতিয়া আমি তাত যাম, আপোনালোকক দেখুৱাম, চাই থাকক ভিডিঅ'টো। আৰু খোজকাঢ়ি লাগি গ'ল কষ্ট, সেইকাৰণে ৰেষ্টুৰেণ্ট এখনত বহি ল'লোঁ। ইয়াত অলপ কফি-চফি খাই লওঁ। আৰু ভিউ পইণ্ট চাওক কিমান ভাল লাগে ইয়াৰ পৰা ব্ৰহ্মপুত্ৰ। ৰেষ্টুৰেণ্টখন বহুত ভাল লাগিছে চাই, বেলুন-চেলুন লগোৱা আছে, চাওক কিমান ধুনীয়া হয়। ইয়াৰ পৰা বহুতে ভাল লাগে, একদম ব্ৰহ্মপুত্ৰৰ একদম নিচেই এখন ৰেষ্টুৰেণ্ট। চাওক কিমান ধুনীয়া হয়। আৰু আমি যাব খুজিছিলোঁ ব্ৰহ্মপুত্ৰৰ সিপাৰলৈ ফেৰী দি, কিন্তু তেওঁলোকে কোৱা মতে প্ৰায় 3 ঘণ্টামান সময় লাগি যাব। কিন্তু আমাৰ হাতত সিমান সময় নাই ইয়াত 3 ঘণ্টা সময় দিবলৈ। বেলেগ এদিন সময় লৈ আহিম চাবলৈ, কিন্তু আজি সময় নহ'ল। আৰু এতিয়া আমি যাম গুৱাহাটী প্লেনেটেৰিয়াম তাৰকাগৃহত, তাত আপোনালোকক দেখুৱাম কেনেকুৱা লাগে। আৰু আমি আহি পাই গ'লোঁ গুৱাহাটী তাৰকাগৃহ। এইটো হ'ল গেট, এইফালেদি সোমাই যাব লাগিব ভিতৰলৈ। আৰু আমি এতিয়া সোমাই গৈ আছোঁ ভিতৰত, চাওক কি দেখিব পাৰোঁ। আৰু চাওক ভিতৰত সোমাই দেখিলোঁ এখন ইয়াতো পাৰ্ক আছে, বহুতে ধুনীয়া হয় পাৰ্কটো, চাওক। আৰু তাৰকাগৃহৰ ডিজাইনটো চাওক, বহুতে ধুনীয়া হয়, দেখাত বহুত ভাল লাগে চাই। আৰু ইয়াত আহি গম পালোঁ ভিতৰত ভিডিঅ' কৰাৰ এলাউ নাই, কেমেৰা এলাউ নাই, বাহিৰতে কৰিব পাৰি। আৰু এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰিম। নেক্সট আৰু এটা ভিডিঅ' আহি আছে, গুৱাহাটী ছায়েন্স মিউজিয়াম আৰু দীঘলী পুখুৰী পাৰ আৰু ষ্টুডি মিউজিয়াম আৰু কিবাকিবি দেখুৱাম। আশা কৰোঁ সেইটো ভিডিঅ' চাব। আৰু ভিডিঅ'টোত এটা লাইক কৰি কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব। আৰু ভিডিঅ'টো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব বুলি আশা কৰি আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।